ধন্যবাদ জনাইছোঁ আৰু আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু আৰু এই কাতি বিহু উপলক্ষে আজি যাবলৈ ওলাইছোঁ এখন বিদেশী ৰাষ্ট্ৰ ফৰেইন যাত্ৰা, ফাৰ্ষ্ট ফৰেইন যাত্ৰা। আৰু এই যাত্ৰাত না ভিছা লাগে না পাছপৰ্ট লাগে। আৰু মোৰ এইখন হৈছে চুনুমুনু। এইখনত 3 লিটাৰ তেল হ'লে আমি পাই যাম ভূটান। এইখন ভূটান, আপোনালোকে চাওক। অলপ পিছত গোটেই দেখুৱাই থাকিম ভূটানৰ কেনে কি তেলৰ দাম কিমান। আৰু যিখিনি ঠাইত আছোঁ এইটো হ'ল জীয়াত পাগল দিয়া। এইটো জীয়াত পাগল দিয়া এনেকৈ বৈ গৈছে। এইখিনি নয়া বস্তি বুলি কোৱা হয়। এইখিনিক জেগাখিনি চাওক এবাৰ, দেখুৱাই দিছোঁ। চাৰিওফালে কেৱল নদী 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 নদী, শিল বালি, কহুৱা ফুলি আছে। এইফালে চাওক, সেইফালে ট্ৰেক্টৰত বালা ভৰাই আছে, বালি ভৰ্তি কৰি আছে, শিল ভৰ্তি কৰি আছে। আৰু এয়া হৈছে মৰমৰ পাগলা দিয়া আমাৰ। আহি থাকোঁতে আমি পাৰ্কিজুলি ঠাইত এইটো দেখা পালোঁ গীৰ্জাঘৰ, খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ গীৰ্জাঘৰ। আপোনালোকে চাওক কি ধুনীয়াকৈ সজাই পৰাই থৈ দিছে, ইমান ভাল লাগিছে পৰিৱেশটো। আৰু এইটো স্থাপিত হৈছে 1942 চনত। 1942 ইষ্ট পাৰ্কিজুলি চাৰ্চ, এইটো হৈছে 42 চনত। আৰু পৰিৱেশ গীৰ্জা অলপ কাষতে আছে এইখন এখন হস্পিটেল। এইখন হৈছে পাৰ্কিজুলি খ্ৰীষ্টিয়ান হস্পিটেল। এইখিনি পাৰ্কিজুলি তামোলপুৰ ডিষ্ট্ৰিক্ট হৈছে, আগতে বাক্সা আছিল। আৰু ভাৰত ভূটান সীমান্তৰ পৰা কিছু দূৰ আহি শুকানজুলি বোলা ঠাই আছে। ইয়াতে আৰ্মি, আমাৰ ভাৰতীয় সেনা বাহিনীৰ এটা ফায়াৰিং ৰেঞ্জ আছে। মই ফায়াৰিং ৰেঞ্জৰ কাষত আছোঁ, কিন্তু ভিডিঅ'ত তেওঁলোকে দেখুৱাবলৈ অনুমতি দিয়া নাই, সেইকাৰণে গোটেইখিনি দেখুৱাব নোৱাৰোঁ। মানে যিখিনি ঠাইত আছোঁ সেইখিনি আপোনালোকে চাই লওক এই ভিডিঅ'টোৰ জৰিয়তে। গোটেইখিনি দেখুৱাব নোৱাৰোঁ, পাৰ্মিশ্যন নাই, তেওঁলোকে পাৰ্মিশ্যন দিয়া নাই আমাক। এইটো হৈছে শুকানজুলিৰ ফায়াৰিং ৰেঞ্জ। আৰু ইয়াত আৰ্মি, ভাৰতীয় সেনা বাহিনীসকলে ইয়াত ফায়াৰিং কৰে, ফায়াৰিং প্ৰেক্টিছ কৰে ইয়াতে। এই পালোঁ ভূটান, কিন্তু আমাৰ ভূটান এই মানে ভাৰত সীমান্তত মানে ফাৰ্ষ্ট টাইম যাব নিদিয়ে। বাইকখন ইয়াতে থলোঁ, ইয়াৰ পিছত ভিতৰত যাব লাগিব। ভিতৰত যোৱাৰ পিছত তাতে পাৰ্মিশ্যন দিব, পাৰ্মিশ্যন দিয়াৰ পিছত বাইকখন লৈ যাব পাৰিম। এতিয়া নোৱাৰোঁ, এইখিনি পাৰ্মিশ্যন হোৱাৰ কাৰণে এইখিনি খোজকাঢ়ি যাব লাগিব। তে আহক, চাই থাকক ভিডিঅ'টো। আৰু এইবিলাক হৈছে আমাৰ ভাৰতীয় সেনা বাহিনীৰ এইবিলাক শিবিৰ। এইখিনি মোটামুটি গেট পোৱালৈকে মোটামুটি 1 ঘণ্টামান লাগিবই কিজানি। এই লাইনেৰে গৈ তাত পাৰ্মিশ্যন ল'ব লাগিব, তাৰপিছতহে আমি ভূটান এণ্ট্ৰি, ভূটানত সোমাব পাৰিম। লোৱাৰ পিছত আমি সোমালোঁ ড্ৰেগনৰ দেশ ভূটানত। কিন্তু কথা এটা হ'ল যে আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে আপোনালোকে ভোটাৰ কাৰ্ড লৈ আহিব, বেলেগ ডকুমেণ্টৰ প্ৰয়োজন নাই, ভোটাৰ কাৰ্ডৰে প্ৰয়োজন হয়। ইয়াত ভোটাৰ কাৰ্ড দেখুৱাব লাগে। আৰু আজিলৈ ভিডিঅ'টো ইমানে। আৰু অন্য এটা ব্লগত আমি ভূটানৰ ভিতৰত কি কি আছে সেইবিলাক সকলোবিলাক দেখুৱাই থাকিম। ধন্যবাদ।